নমস্কাৰ সমৰ্থ ইউজি এডমিশ্যন পৰ্টেলৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ' বিশেষকৈ যিসকলে সমৰ্থ এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বা কলেজ সিলেকশ্যনৰ এপ্লাইৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে আপোনালোকে ভালদৰে শুনিব এণ্ড শেষলৈকে ভালদৰে চাব যাতে নেকি আপোনাৰ সমস্যাৰ সমাধানটো আপুনি পাব পাৰে। বা এই সমস্যাটো কিহৰ কাৰণে উৎপন্ন হৈছে, সমস্যা কিহৰ কাৰণে আপুনি সৃষ্টি হৈছে তাৰ বিষয়ে ভালদৰে বুজিব যাতে আপোনাৰ সলিউশ্যনটো আপুনি ভালদৰে পাব। তো মই ইউটিউবত গৈ বহুতখিনি সাৰ্চ কৰিলোঁ মানুহ কেনে ধৰণৰ ইয়াৰ বিষয়ে কথা পাতিছে। গতিকে মই বিশেষকৈ শুনিলোঁ বহুত লোকে যিসকলে প্ৰব্লেম ফেচ কৰিছে তেওঁলোকক নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিবলৈ গাইড দি আছে। সো মই প্ৰথমতে নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিবলৈ আপোনালোকক গাইড নকৰোঁ এণ্ড ৰিকমেণ্ড নকৰোঁ। তো নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিব পৰা যায়, এটা সলিউশ্যন অফক'ৰ্ছ হয় এণ্ড সলিউশ্যন আপোনালোকৰ হৈ যায় এণ্ড ফাইনেল ছাবমিট কৰিব পৰা যায়। কিন্তু কি হ'ব পাৰে আপুনি যদিহে প্ৰফাইল লগ কৰিছে এটামান কলেজৰ কাৰণে অলৰেডি এপ্লাই কৰি থৈছে, যোনটো কলেজত আপুনি এপ্লাই কৰিম বুলি ভাবিছে সেইটো কলেজৰ কাৰণে আপুনি এডমিশ্যন কৰি থৈছে এণ্ড আনটো কলেজৰ কাৰণে বা আনটো ডিপাৰ্টমেণ্টৰ কাৰণে কৰিবলৈ বিচাৰোঁতে আপুনি ছাবমিট কৰিব নাই পৰা, তেনেধৰণৰ ইছ্যু বহুতৰ হৈছে। গতিকে কি হ'ব যদি আপুনি আনটো নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব এণ্ড ছেম কলেজৰ কাৰণে দুবাৰ ছাবমিট কৰিব তো আপোনাৰ হয়তো একেটা ডিপাৰ্টমেণ্টত দুটা নাম এপিয়াৰ হৈ থাকিব। তো এইটো এটা কি হ'ব পাৰে যোনে ডিপাৰ্টমেণ্টেল হয় যোন কলেজ হয় তেওঁলোকৰ কাৰণে অকণমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। তো গতিকে এইটো নহয় কি আপোনাৰ কোনো এডমিশ্যনত বাধা আহি যাব, কোনো প্ৰব্লেম হ'ব, ৰিজেক্ট কৰি দিব, এইটো কথা নাই। কিন্তু হ'লে যদি বিচাৰে আপুনি যোনটো আপোনাৰ অলৰেডি ৰেজিষ্টাৰ্ড আছে আপুনি তাকে আপুনি কণ্টিনিউ কৰিব পাৰিব। এইখন ভিডিঅ'টো সলিউশ্যন চাই ল'ব কেনেদৰে আপুনি কৰিব পাৰিব। গতিকে মই প্ৰথমতে পৰ্টেলটো লগ ইন কৰি দিছোঁ এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ টাইপ কৰিছোঁ বা আপোনালোকে নিজৰ ইমেইল আইডি টাইপ কৰি ল'ব এণ্ড মই পাছৱৰ্ড টাইপ কৰিছোঁ, কেপচা কোড টাইপ কৰিছোঁ, মই সোনকালে কৰিছোঁ অলপ। এতিয়া লগ ইন কৰি দিছোঁ, লগ ইন হৈ গৈছে, তললৈ স্ক্ৰল ডাউন কৰিছোঁ, মই দেখাব বিচাৰিছোঁ। ইয়াত চাব পাৰে মই অলৰেডি কলেজৰ কাৰণে এপ্লাই কৰি থৈছোঁ, ইয়াতে কলেজৰ কাৰণে এপ্লাই কৰি থৈছোঁ এণ্ড চাব পাৰে ইয়াতে দুটামান কলেজৰ কাৰণে ছাবমিট নাই হোৱা বিকজ ৰেচন কাৰ্ডৰ প্ৰব্লেম হৈ গ'ল। এতিয়া মেইন কথা কি হ'ল যেতিয়া নেকি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছিলে তেতিয়া আমাৰ ৰেচন কাৰ্ড বুলি কোনো ধৰণৰ ফাইল আপলোডিঙৰ অপশ্যন নাছিলে। সেই সময়ত আমাৰ ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগে, ইনকাম ইজ মেণ্ডেটৰী ফৰ এভেইলিং ফ্ৰী এডমিশ্যন বুলি তাত অপশ্যনটো আছিলে। গতিকে কিন্তু কি হ'ল যেতিয়া নেকি আমাৰ ইনকামৰ সলনি ৰেচন কাৰ্ডক মেণ্ডেটৰী এটা ডকুমেণ্ট হিচাপে বনাই দিলে এণ্ড তেওঁ পৰ্টেলে কি কৰিলে, পৰ্টেলে ইনকামৰ যোনটো ফাইল আছিলে সেই ফাইলৰ অপশ্যনটো ৰিমুভ কৰাই দিলে এণ্ড এই ৰিমুভ কৰাৰ ফলত কি হ'ল যিসকল ছাত্ৰ ছাত্ৰী ইনকাম চাৰ্টিফিকেটৰ অপশ্যনত আপলোড কৰি পেলাই এডমিশ্যন কৰিছিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তো তেওঁলোকৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল। বিকজ যেতিয়া নেকি তেওঁলোকে প্ৰফাইল লগ কৰি দিলে, লগ কৰাৰ পাছত পুনৰ তেওঁলোকে ফাইল আপলোড কৰাৰ অপশ্যন নাপায়। তো সমৰ্থ পৰ্টেলে কি কৰি দিলে তাৰ পাছতে এক দুদিন পাছতে কি কৰিলে আকৌ ইনকাম চাৰ্টিফিকেট ৰিমুভ কৰি পেলাই আধাৰ ৰেচন কাৰ্ড আপলোড কৰাৰ অপশ্যনখন ইনপুট কৰি দিলে। কিন্তু যিসকলৰ প্ৰফাইল লগ হৈ গ'ল তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অপশ্যন নাই, তেওঁলোকে কৰিব নোৱাৰে। কিন্তু যেতিয়া নেকি তেওঁলোকে ফাইনেল কলেজ ছাবমিশ্যন কৰিবলৈ যায় তেতিয়া সেই সময়ত কি হৈ যায় ৰেচন কাৰ্ডখন পৰ্টেলত এভেইলেবল নাপায় এণ্ড পৰ্টেলে ইছ্যু দেখুৱায় কি আপুনি ৰেচন কাৰ্ডখন আপলোড কৰা নাই, কাইণ্ডলি আপলোড ৰেচন কাৰ্ড ফাৰ্ষ্ট। তো তেনেধৰণে আপোনাক প্ৰব্লেমখন দেখুৱায়। কিন্তু যে প্ৰফাইল লগ হোৱাৰ পাছত আমি আপলোড কৰিব নোৱাৰোঁ। গতিকে এই সন্দৰ্ভত মই সলিউশ্যন বিচাৰি পেলাই মই হেল্পলাইন নম্বৰলৈ যোগাযোগ কৰিলোঁ। মই আপোনাৰ স্ক্ৰীনশ্বট দেখাব বিচাৰিছোঁ মই সিহঁতে কেনেধৰণে ৰিপ্লাই কৰিছে বা কি কৈছে বা কি কৰিব লাগে। অফিচিয়েল এইটো মেইল হয়, মই আপোনালোকৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মেইল চাব পাৰে। প্ৰথমতে মই এনেধৰণে মেইল লিখিছিলোঁ, আফটাৰ দ্য ৰিচেণ্ট আপগ্ৰেড অফ দিছ নাম্বাৰ পৰ্টেল দ্য ইনকাম চাৰ্টিফিকেট অপশ্যন চেঞ্জ টু ৰেচন কাৰ্ড। গতিকে মই এইটো এটা দিছিলোঁ তেওঁলোকৰ মেইলটো। আনফৰ্চুনেটলি দ'জ হু হেড অলৰেডি কমপ্লিটেড ৰেজিষ্ট্ৰেশ্যন উইথ দ্য ইনকাম চাৰ্টিফিকেট নাও ফেচ এন এৰৰ। গতিকে যিসকলে অলৰেডি ইনকাম চাৰ্টিফিকেটৰ সৈতে বা ইনকাম আপলোড কৰা অপশ্যনৰ সৈতে ৰেচন আপলোড কৰিলে বা যিকোনো ইনকামে আপলোড কৰিলে কিন্তু কৰাৰ পাছত এতিয়া কি হৈছে পৰ্টেলখন আপগ্ৰেড হোৱাৰ পাছত তেওঁলোকে এটা প্ৰব্লেমৰ সমস্যা পাইছে। এজ দি প্ৰফাইল ইজ লগ, যিহেতু প্ৰফাইল অলৰেডি লগ কৰিলে, ছাবমিট কৰি ৰেজিষ্ট্ৰেশ্যনখন ফাইনেল ছাবমিট কৰি দিলে এণ্ড এতিয়া আপলোড কৰা ৰেচন কাৰ্ড আপলোড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই। গতিকে তেওঁলোকে কি কৰি আছে, দিছ ইছ্যু ইজ প্ৰিভেণ্টিং আছ ফ্ৰম প্ৰচিডিং উইথ দি কলেজ চিলেকশ্যন প্ৰচেছ। গতিকে আমি ৰেচন কাৰ্ডখন আপলোড নকৰাৰ ফলত কলেজ চিলেকশ্যন কৰিবলৈ নাই পৰা। গতিকে প্লিজ প্ৰভাইড দ্য প্ৰম্পট ৰিচলিউশ্যন বুলি মই মেইল কৰিছিলোঁ। গতিকে ইয়াৰ পাছতে তেওঁলোকৰ ফালৰ পৰা ইমেইলখন ৰিপ্লাই আহি গৈছে। গতিকে তেওঁলোকৰ ৰিপ্লাইটো চাব কি সলিউশ্যন দিছে। গতিকে চাব তেওঁলোকে কেনেধৰণৰ ৰিপ্লাই দিছে। তেওঁলোকৰ ৰিপ্লাই মই দেখাব বিচাৰিছোঁ। ইয়াত কৈছে আপলোডিং দি ৰেচন কাৰ্ড ইজ কম্পালচৰি অনলি ফৰ কেণ্ডিডেটছ ছিকিং ফৰ ফি ৱেইভাৰ। গতিকে যিসকল ফ্ৰী এডমিশ্যনৰ কাৰণে বিচাৰিছে তেওঁলোকে ৰেচন কাৰ্ড আপলোড কৰিব লাগিব। ইফ ইউ ছেলেক্ট এনি ইনকাম গ্ৰুপ এবভ 4 lakhs, যদি আপুনি 4 lakhsৰ ওপৰত ছেলেক্ট কৰে তেন্তে আপোনাক ইনকাম চাৰ্টিফিকেট আপলোড কৰিবলৈ ইয়াত নক'ব। যদি আপুনি ফ্ৰী এডমিশ্যন নাই বিচৰা তেনেহ'লে আপুনি এবভ 4 lakhs মাৰি দিয়ক, ডাইৰেক্টলি এবভ 4 lakhs ছিলেকশ্যন কৰি দিয়ক। আপোনাক কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড আপলোড কৰিবলৈ অপশ্যন তাত নিদিব।
যদি আপুনি বিপিএল কেটেগৰীত পৰে তেনেহ'লে অফক'ৰ্ছ 4 লাখৰ তলতে 4 লাখৰ তলত ইনকাম থাকিব গতিকে আপুনি 4 লাখৰ তলত কৰিলে মানে ৰেচন কাৰ্ডটো আপলোড কৰিব লাগিব তো বহুতে এপিএল কেটেগৰী হয় তাৰ পাছতো তেওঁলোকে কিছুমানে 3 লাখ এবাভ সিলেকশন কৰি আছে বা আপ টু 3 লাখ বুলি এমাউণ্ট সিলেকশন কৰি আছে তেওঁলোকৰ নিশ্চয় ৰেচন কাৰ্ড পপ আপ হ'ব কিন্তু তেওঁলোকৰ লগত হয়তো ৰেচন কাৰ্ড নাই গতিকে তেওঁলোকে কি কৰিব লাগিব এবাভ 4 লাখ সিলেকশন কৰিব লাগিব তেতিয়া ৰেচন কাৰ্ড আপলোডিঙৰ অপচন নাহিব তো নেক্সট হৈছে if you or your parents have a ration card then I will be able to unlock your profile ইয়াত কৈছে যদি আপুনি ৰেচন কাৰ্ড আছে এণ্ড ৰেচন কাৰ্ডৰ ফেচিলিটি ল'ব বিচাৰিছে ফ্ৰী এডমিশ্যন ফেচিলিটি ল'ব বিচাৰিছে তেনেহ'লে তেওঁলোকে আপোনাৰ প্ৰফাইলটো আনলক কৰি দিব আপুনি কি কৈছে যদি ইচ্ছা আছে আপুনি কি কৰিব পাৰে তেওঁলোকৰ সৈতে ৰেজিষ্ট্ৰেচন নম্বৰ শ্বেয়াৰ কৰি পেলাই আপোনাৰ ইণ্ডিভিজুৱেল প্ৰফাইল তেওঁলোকে আনলক কৰাত সহায় কৰিব পাৰে গতিকে এনেধৰণে তেওঁলোকে মেইল দিছে তো পুনৰ মই আৰু এটা মেইল তেওঁলোকে লিখিলোঁ মই কৈছোঁ থ্যাংক ইউ ফৰ ইয়োৰ প্ৰম্প্ট ৰেছপন্স মই আপোনালোকৰ পৰা মেইল পাই তেওঁলোকে বহুত সোনকালে প্ৰম্প্ট ৰেছপন্স দিছিলে এৰাউণ্ড 15 মিনিটছৰ ভিতৰতে ৰিপ্লাই কৰিছিলে তেওঁলোকে তো মই কৈছোঁ বাট দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ ফেচিং দিছ ইছ্যুজ যেহেতু বহুতে কমেণ্টছ কৰি জনাই আছে মোক গতিকে এইটো এজন দুজন ল'ৰা ছোৱালীক এইটো নহয় বহুতে ষ্টুডেণ্টে এই প্ৰব্লেমৰ সমস্যা পাই আছে গতিকে দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ ফেচিং দিছ ইছ্যুজ চ' হোৱাট এবাউট অল অফ দেম will each of them be required to mail you ইমান সকলো ছাত্ৰ ছাত্ৰী হয়তো সকলো মেইল কৰিব নাজানিবও পাৰে তো গতিকে এইটো পসিবল নহ'ব পাৰে গতিকে কি সকলোৱে আপোনালোকৰ মেইল কৰিব লাগিব এই ইছ্যুৰ কাৰণে বুলি মই আকৌ এটা কনচাৰ্নখন মই ৰেজ কৰিলোঁ আকৌ তেওঁলোকে কি ক'লে আকৌ এটা ৰিপ্লাই দিলে a provision is already available in the system however if you encounter any issues such an option to upload the ration card যদি এই ধৰণৰ প্ৰবলেম ফেস কৰে ৰেচন কাৰ্ড আপলোড কৰিব নোৱাৰা যদি ভিজিবল আপুনি ফেস কৰে তেনেহ'লে কি কৰিব পাৰে আপুনি এডমিনিষ্ট্ৰেটৰ কন্টাক্ট কৰিব পাৰে পুনৰ তেওঁলোকে মেনশন কৰিছে ৰেজিষ্ট্ৰেচন নম্বৰটো শ্বেয়াৰ কৰক আমি আপোনাৰ কাৰণে এডিটিং অপচনখন ওপেন কৰি দিম নেক্সট এডিশন আৰু এটা কথা মেনশন কৰিছে ভাল কথা মেনশন কৰিছে সকলো কাৰণে আপোনালোকে ভয় কৰিবলৈ একো নাই বা নতুন আপুনি একাউণ্ট ক্ৰিয়েট কৰিব প্ৰয়োজন নাই আপুনি জাস্ট ধৈৰ্য ধৰক 22 তাৰিখলৈকে সময় আছে আৰু এক সপ্তাহ দিন বাকি আছে গতিকে তেওঁলোকে কৈছে এডিশনালি এন অপশন টু আপলোড ইনকাম অৰ ৰেচন কাৰ্ড ডিটেইলছ থ্ৰু দ্য এপ্লিকেণ্ট লগইন উইল বি এভেইলেবল অন দ্য এপ্লিকেণ্ট ডেশবোৰ্ড বাই টুনাইট হয়তো আজি ৰাতিৰ ভিতৰতে এই যোনটো ৰেচন কাৰ্ড আপলোড কৰা অপচন আপোনালোক সকলো কাৰণে এভেইলেবল কৰাব যাতে নেকি ইণ্ডিভিজুৱেলি সকলোৱে মেইল কৰাটো ইমান পসিবল নহয় আৰু সকলোৰ মেইল তেওঁলোকে বাৰে প্ৰতি চাই থকা ইমান পসিবল নহয় ৰিপ্লাই কৰি থকা পসিবল নহয় তো ইণ্ডিভিজুৱেলি আনলক কৰাটো পসিবল নহয় বিকজ এজন দুজন নহয় বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে অলৰেডি প্ৰফাইলখন লক কৰি দিলে যেতে নেকি তেওঁলোকে ইনকাম সাৰ্টিফিকেট ফেচিলিটি আছিল আপলোড কৰাটো সেই সময়তে প্ৰফাইলটো লক কৰি দিলে গতিকে মই এখন ৰিপ্লাই দি দিলোঁ থ্যাংক ইউ সো মাচ ফৰ সাপোৰ্ট এণ্ড গাইডেন্স বুলি গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিব এতিয়া মই পৰ্টেল লগইন কৰি দেখাইছোঁ গতিকে মই ডেশবোৰ্ডত আহি গৈছোঁ ইয়াত চাব পাৰে মই দুটামান এপ্লিকেশ্যন ইন প্ৰগ্ৰেছত আছে যিহেতু ফাইনেল সাবমিট হোৱা নাছিলে তো মই পুনৰ সাবমিট এপ্লিকেশ্যনত ক্লিক কৰিছোঁ এণ্ড প্ৰচিড কৰিছোঁ এবাৰ সম্পূৰ্ণ চাই ল'ব ভালদৰে তো আৰু এটা কথা কৈছোঁ মই সকলোৱে বহুতো লোকে কমেণ্ট কৰি সুধিছে মাল্টিপল সাবজেক্টছ বা মাল্টিপল মেজৰ সাবজেক্ট এটা কলেজত এপ্লাই কৰিব পাৰোঁ নেকি অফক'ৰ্ছ এনচাৰ ইজ কাৰেক্ট য়েছ আপোনালোকে নিশ্চয় পাৰিব আপুনি এটা কলেজতে মাল্টিপল মেজৰ্ছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব হয়তো আপোনাৰ পাৰ্টিকুলাৰ মেজৰ ধৰি দিছোঁ এটা আৰ্টছ বেকগ্ৰাউণ্ডৰ এটা কথা লৈছোঁ আপুনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে কিন্তু হ'ব পাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টত লিমিটেড 30টাহে চিট আছে হ'ব পাৰে আপোনাতকৈ ভাল পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালী প্ৰথমতে চিটখন কেপচাৰ কৰিলে এণ্ড আপুনি ৱেইটিং লিষ্টত গুচি যাব পাৰে হয়তো সেই এনে ক্ষেত্ৰত আপুনি নাম নাপাবও পাৰে তো তাৰ নেক্সট প্ৰিফাৰেঞ্চ আপুনি কি দিব বিচাৰে ধৰক মই পলিটিকেল সায়েন্স এটা তাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছোঁ কিন্তু মোক সেইটো কলেজতে পঢ়িব আছে তো তেনেধৰণৰ ক্ষেত্ৰত যদি থাকে আপুনি আপ টু 10টালৈকে আপুনি ইয়াত কোৱা আছে 10টালৈকে লিমিট দিয়া আছে গতিকে এটা কলেজতে আপুনি মাল্টিপল আপুনি কি কৰিব পাৰিব এপ্লিকেশ্যন সাবমিট কৰিব পাৰিব কিন্তু যাতে নেকি মেজৰ সেম হ'ব নালাগে আপুনি ডিফাৰেণ্ট মেজৰ সিলেক্ট কৰক কিন্তু মাইনৰ সাবজেক্টখন একেই হ'লে কোনো ধৰণৰ অসুবিধা নাই গতিকে মই ইয়াত অলৰেডি সাবজেক্ট সিলেকশ্যন কৰা আছে প্ৰচিড আমাৰ যোনটো সমস্যা আছিলে মই এখন দেখাবলৈ গৈছোঁ গতিকে এখন গোটেইখন সিলেকশ্যন আছে মই ডাইৰেক্টলি নেক্সট কৰি পেলাই যাম এণ্ড ডকুমেণ্টছ আপলোডিং অপশ্যনলৈ গুচি যাম ইয়াত টিক মাৰ্ক কৰি দিছোঁ মই এনেধৰণে টিক মাৰ্ক কৰাৰ পাছত 7 নেক্সট কৰিছোঁ এগেইন তলৰ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড প্ৰিভিউ আহি গৈছে মাৰ্কশ্বিটৰ ডিটেইলছ এতিয়া আদাৰ চিট আমি আপলোডলৈকে ডাইৰেক্টলি গুচি যাম নেক্সট কৰিছোঁ এবাৰ আমাৰ আপলোডিঙৰ অপশ্যন আহি গৈছে তো ইয়াতে আমি চাব পাৰোঁ ইয়াতে আমাৰ অপশ্যন দিছিলে আইডি প্ৰুফ ডকুমেণ্ট আধাৰ কাৰ্ড ডমিচাইল আমি PRC ঢালিছোঁ ক্লাছ 10 মাৰ্কশ্বিট এণ্ড 12 মাৰ্কশ্বিট এতিয়া বৰ্তমান চাব পাৰে এটা সমস্যাৰ অকমান আকৌ দেখিবলৈ পাইছে ইয়াত যে এতিয়া পুনৰ ৰেচন কাৰ্ড আপলোডিঙৰ অপশ্যনখন নাই দিয়া যোৱাকালিলৈকে আছিলে কিন্তু কি কৰিলে আজি ৰাতিৰ ভিতৰত তেওঁলোকে কি কৰিছে ৰেচন কাৰ্ডক ৰিমুভ কৰি পেলাই অকমান তেওঁলোকে ৰেচন কাৰ্ডখন লগাইছিল সকলো কাৰণে কিন্তু অকমান ইন্টিগ্ৰেট ভালকে নাই হোৱা গতিকে পৰ্টেল এতিয়ালৈকে ভালদৰে কাম নকৰাৰ কাৰণে তেওঁলোকে কিন্তু ৰেচন কাৰ্ড যোনটো লাষ্টত গৈ আপগ্ৰেড কৰোঁতে ৰেচন কাৰ্ড অপশ্যনটো লগাইছিলে ফাইল আপলোডিঙৰ কাৰণে অপশ্যনটো লগাইছিলে সেইটোক তেওঁলোকে পুনৰ ৰিমুভ কৰি দিছে
হয়তো এতিয়া অকমান টেকনিক্যাল ইস্যু চলি আছে তেওঁলোকে এতিয়া ডাইৰেক্টলি ৰেচন কাৰ্ড আপলোড কৰা আকৌ অপচন দিব তো গতিকে এখন ভিডিও সকলোৱে ভালদৰে চাব লগৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যেহেতু যিসকলে ইনকাম সাৰ্টিফিকেট দিলে বা নিদিয়াকৈ নতুন ৰেজিষ্ট্ৰেচন কৰি পেলাই এতিয়া পুনৰ ৰেচন কাৰ্ড আপলোড কৰাৰ অপচন নাই অহা কিন্তু ফাইনেল সাবমিট কৰি দিলে তেওঁলোকে পুনৰ কিন্তু ৰেচন কাৰ্ড আপলোড কৰিব লাগিব নহলে ফ্ৰী এডমিশন নাপাব গতিকে এখন আপুনি ভালদৰে বুজি ল'ব এতিয়া বৰ্তমান কোনো ধৰণৰ অপচন নাই অহা গতিকে যদি বিচাৰে আপুনি এটা প্ৰিভিউ কৰি পেলাই ফাইনেল সাবমিটলৈ গুচি যাব এতিয়া কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহব এতিয়া আপুনি ডাইৰেক্টলি ফাইনেল সাবমিটলৈ গুচি যাব পাৰিব কিন্তু মই ৰিকমেন্ড কৰিম এতিয়া অকমান আপুনি ধৈৰ্য ধৰক এদিন বা দুদিন হয়তো আজি ৰাতিৰ ভিতৰত পৰ্টেলটো ভাল হৈ যাব এণ্ড পুনৰ ৰেচন কাৰ্ড আপলোড কৰাৰ অপচনটো আহি যাব গতিকে ইয়াৰ উপৰিও যদি কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ মাৰ্কশ্বিটৰ ক্ষেত্ৰত বহুতে কমেন্ট কৰিছে মই এবাৰ মাৰ্কশ্বিটটো অপচন দেখাব বিচাৰিছো কি ধৰণৰ প্ৰবলেম আহিছে আপোনালোকৰ যেহেতু বহুতে কমেন্ট কৰি কৈছে তেওঁলোকে 6টা সাবজেক্ট টোটালি সাবজেক্টতে তেওঁলোকে ফিল আপ কৰি দিলে গতিকে এইটো কি ইম্প্যাক্ট পৰিব পাৰে চাও পাৰে লাষ্ট এটা সাবজেক্ট মই দেখাইছিলো কলেজ সিলেকশনৰ সময় দেখাইছিলো আপোনালোকে লাষ্টৰ এটা এৰি দিব যদি কি আপোনালোকৰ ফোর্থ সাবজেক্ট হৈ আছে এখনক আপুনি সিলেকশন কৰিব নালাগে দিব নালাগে যদি দি আপোনাৰ মাৰ্কশ্বিটত পাৰ্সেন্টেজটো ইম্প্যাক্ট পৰি যাব গতিকে কি কৰিব ডিপাৰ্টমেন্টে যোনটো ডিপাৰ্টমেন্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে বেসড অন পাৰ্সেন্টেজ সিলেকশন কৰিব গতিকে আপোনাৰ হয়তো সিলেকশন হ'ব লাষ্টত গৈ যেতিয়া ভেৰিফিকেশন হ'ব ভেৰিফিকেশন আপুনি ৰিজেক্ট হৈ যাব পাৰে গতিকে হেইটো এটা প্ৰবলেম আছে গতিকে কি কৰিব যদি তেনেকা ধৰণৰ অসুবিধা হৈছে আপুনি অলৰেডি কলেজ সাবমিট কৰি দিলে তেনে ধৰণে আপুনি কি কৰিব পাৰিব আকৌ এবাৰ নতুনকৈ কি কৰিব পাৰিব ইয়াত যদি দিছে আপুনি তাক ৰিমুভ কৰি দিব বা পোর্টেল ফৰ কাৰেকশন উইন্ডো কাৰণে খুলিব 22 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত গতিকে সেই সময়ত আপুনি কি কৰিব পাৰিব আকৌ কাৰেকশনৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে বৰ্তমান আশা কৰিছো এই আপোনাৰ যেটো প্ৰবলেমৰ সলিউশন মই দিবলৈ সক্ষম হৈছো তা পুনৰ এবাৰ কৈছো আপোনালোকে নতুন একাউন্ট ক্ৰিয়েট কৰাতকৈ আপুনি এদিনৰ কাৰণে ৰৈ দিব যেহেতু পোর্টেলে কৈছে হায়াৰ অথৰিটি কৈছে কি তেওঁলোকে ৰেচন কাৰ্ড আপলোডিং অপচনটো এভেইলেবল কৰাব গতিকে আপোনালোকে ৰখিব অকমান সময় নিশ্চয় আপোনালোকে আপোনাৰ প্ৰবলেমটো সলভ হৈ যাব সো আশা কৰিছো ভিডিওটো আপোনাৰ কাৰণে হেল্পফুল হৈছে থ্যাংক ইউ সো মাচ সি ইন দা নেক্সট ভিডিও